নমস্কাৰ ৰাইজ, জন্মদিনৰ পিছত এয়া আকৌ আহিলোঁ গুৱাহাটীলৈ বুলি। আধা বাছ আধা ট্ৰেইন কৰি মই পালোহি। সন্ধিয়া লাগিলেই, সন্ধিয়া লগাৰ লগে লগে আমি অকণমান বজাৰ কৰিবলৈ ওলাই আহিলোঁ। যিহেতু কেইদিনমান ৰুমত নাছিলোঁ, বস্তু একোকেই নাছিল। প্ৰয়োজনীয় যিমানখিনি বস্তু আছে আটাইখিনি লৈ ল'লোঁ। আৰু সন্ধিয়া কিবা অকণমান জ্বলা খাব মন গ'ল, সেইকাৰণে এনেদৰে খাই ল'লোঁ। আৰু এয়া মই পাকঘৰলৈ বুলি আহিলোঁ। আহি মই নিজকে কেমেৰাত চাই চাই কিবা হাঁহি আছোঁ। কি কৰিম কি নকৰিম ধৰিবই পৰা নাছিলোঁ। প্ৰথমে পাচলিখিনিকে কাটি লওঁ বুলি গোটেইখিনি চাফ চিকুণ কৰি কাটি ল'লোঁ। ইফালে চাউল দাইল যি যি তিয়াব লাগে আটাইখিনি তিয়াইও ল'লোঁ। লগতে লেকচাৰ মাৰি মাৰি মই এয়া ঔটেঙা কাটি আছোঁ। ভাবিছোঁ যে পোলাও মাংস বনাম, লগতে দালিত ঔটেঙাও অকণমান দিম। গোটেইখিনি চাফ চিকুণ কৰি এয়া কাটা কুটা আমাৰ হৈ গ'ল। হৈ যোৱাৰ পাছত মই নিজকে অকণমান কেমেৰাত দেখুৱাই দিছোঁ। এইফালে আকৌ পোলাও বহাব মই লৈছোঁ। গোটেইখিনি পিঁয়াজ চিয়াজ ভাজি লৈছোঁ, পাচলিখিনিও ভাজি লৈছোঁ। এইফালে মোৰ ৰুমমেটে দালি আৰু ঔটেঙা বনাই আছে। চাওকচোন আমাৰ খুন্দনা নাই, কেনেকৈ এইবিলাক আদা নহৰু পিচিবলগীয়া হৈছে। মাংস বহাই দিলোঁ, দিয়াৰ পাছত হৈ গ'ল আমাৰ ধুনীয়া মাংস আৰু ভালকৈ এসাঁজ খালোঁ। আজিলৈ ইমানেই।